হে গাইজ কি খবৰ আপোনালোকৰ আজি এটা নতুন ভিডিঅ'ৰ সৈতে আহিলোঁ ৰ'ব আজি মানে আমি চিকাৰত যাই আছোঁ কোনে কোনে জানা এইটো যাই আছে বিশাল আৰু এইটো কৰণ আছে আৰু মই আজি মানে আমি এটা চিকাৰত যাই আছোঁ নদীত মানে পানী আহিছে অলপ লেতেৰা পানী চিকাৰত যাই আছোঁ সেনেকৈ নদী পাৰত যাই আছোঁ তিনো পাণ্ডৱ চাই থাকক ভিডিঅ'টো একদম এক্সট্ৰা বঢ়িয়া ভিডিঅ' হ'ব এই গাইছ এই চিকাৰৰ জেগা আহি পালোঁ ইয়াতে মানে নদীত পানী লেতেৰা হৈছে সেইকাৰণে আজি আমি চিকাৰত আহি গ'লোঁ আমি তিনিও আছোঁ এই গৰু নিব আহিছোঁ সৰু দুই আমি মানে আহি গ'লোঁ আৰু তিন পাণ্ডৱ আহি পেলাই ইয়াতে মানে হেৰি কৰিম আৰু এই নদীৰ পানী চব পূৰা লেতেৰা হৈ গৈছে মানে বগা হৈছে লেতেৰা পানী হৈছে এতিয়া আমি আগৰ পৰা আহিম আৰু ভিডিঅ'টো চাই থাকক অস্ত্ৰ পাতি পেলাই কেইটা পাওঁ কেইটা নাপাওঁ চাব আৰু মাছে পাওঁ না বেঙে পাওঁ না ভেকলিয়ে পাওঁ গম নাপাওঁ আৰু কি পাওঁ এই গাইছ ভাবছিলোঁ কিবা অংক মিলিব কিন্তু আমি লাঙি টানবাই নাজানো গাইছ কি হ'ব আমি লাঙি টানবাই নাজানো সেই আজি প্ৰথম এক্সপিৰিয়েঞ্চ লাঙি লৈ আহিছোঁ আহি পেলাই কিন্তু আমি লাঙি টানবাই নাজানো হোৱা নাই ৰ আৰু অলপ যাবা দি মানে গাইছ কি ক'ব আমি আৰু নাজানো কিন্তু আমাৰ এই নদীটোত যিমান ডাঙৰ এই নদীটোৰ ওপৰত যদি শৰাইঘাট দলংখন যদি থাকিল হয় না এই নদীটো ব্ৰহ্মপুত্ৰই হ'লা হয় কিন্তু শৰাইঘাটখন নাই কাৰণে আমাৰ এই নদীটো বৰলীয়া হৈ থাকিল যদি ইফালে অলপ মাজত ইফালে লাঙি মাজতহে টানে অলপ তোৰ ছাইডত যাই আছে ধাৰত কচু লাহে সেনকৈ নাটানে লাহে কচু যাই থাক নাজানে গাইছ সিও নাজানে ময়ো নাজানো নাজানে আজি লগ লাগিছোঁ নাজানে লগ লাগি যাই আছোঁ আমি কিনো মোনা নাজাগে চা মোনাখন দেখে দিচোন কি মস্ত মোনা আনিছোঁ কিন্তু মাল বা পাওঁ নাপাব গেৰাণ্টি নাই কিন্তু ভেৰি এক্সাইটিং অলপকৈ টানি থাক আৰু যাই থাক ক'ব নোৱাৰোঁ আৰু কি আহে সাপে আহে না বেঙে আহে গম নাপাওঁ আৰু ভিডিঅ'টো চাই থাককচোন কি হয় আৰু আপোনালোকে ভিডিঅ'গিলা ক'ৰ পৰাই চাই আছে অলপ কমেণ্ট কৰি জনাবচোন তেতিয়া ময়ো গম পাম মানে ভিডিঅ'টো কোকে লাগি গেছি মোৰ ভিডিঅ'টো মানে গম পাম আৰু আপোনালোকে ছাপোৰ্ট কৰি যাবচোন নতুনকৈ উঠি অহা চলি ছাপোৰ্ট কৰি গ'লেহে ভাল লাগব ভিডিঅ'টো ক'ৰ পৰাই চাই থাকে আপোনালোকে জনাবচোন কমেণ্ট কৰি নদীত পানীও হৈছিল লেতেৰা পানী অলপ ধোৱা হৈছে নদীত ক'ব নোৱাৰোঁ কি হয় আৰু চাই থাককচোন সেই গাইছ মানে নক'ব আৰু একদম লাঙি দাঙি একদম ভাগাৰ লাগি গ'ল কিন্তু মাজুলী বৰ্তমানলৈকে এটাও ভাষা নাই বহুত হেৰিৰ মূৰতো কিন্তু এটাও ভাষা নাই এই চব ভাগাৰ লাগি গৈছে কিবা থিয়া দি ভাববাত আছে মাল পাওঁ না নাপাওঁ বা গেৰাণ্টি নাই কি হ'ব পাম না মাছ নাই আশা কম কি কৰণে এইয়া ক'ব নোৱাৰোঁ আৰু গাইছ কিন্তু ভৰি চৰি কিন্তু মাছ খুন্দিছি কিন্তু সঁচাও বস্তু কিন্তু নল্লো লাঙিয়ে দিছিলোঁ মাছ কচা পৰতে কিন্তু মাল হ'লে পোৱা নাই দেই বহুত প্ৰচেছৰ মূৰত ভাগাৰে লাগি গ'ল কিন্তু মাল হ'লে পোৱা নাই চাই থাককচোন ভিডিঅ'টো নহৰি মোৰ ঐ গাইছ কাম কলা হৈছি এটা বদছি গাইছ সেয়া গাইছ এটা আহি গৈছি কামত সেয়া চাওঁ এৰে লওঁ এইটো এই গাইছ নহ'ব দিয়ক এই লাঙিৰ মানে ফুটৰকেইটা সৰু সেইকাৰণে মাছ পাইছোঁ না জেগা এই বহুতকেইটা মাছ পাইছোঁ এইকেইটা মাছ চাওক না কি বম মাছ পাইছোঁ নাই নহ'ব আজি মানে প্ৰথম এক্সপিৰিয়েঞ্চ না সেইকাৰণে এইকেইটা পাইছোঁ আৰু একদিন আহিম আজি সেইকাৰণে নিজকে লাজ পালোঁ গাইছ ভাবছিলোঁ ভিডিঅ'টোত পূৰা জজ দেখাই পেলাই দেখাম আৰু মাছ ডাঙৰ কিন্তু নিজকে লাজ পালোঁ ভিডিঅ'ত সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ আৰু লাঙিৰ ফুটাখন বহুত সৰুৱে গাইছ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ নেক্সট আৰু এটা ভিডিঅ' আহিব মাছৰ ওপৰত সেইটো একদম বঢ়িয়া ভিডিঅ' আহিব দিয়ক।